হে এভৰিৱান তোমালোকক HSLC আৰু HS যোনখিনি দিবা তেওঁলোকক জনাই থওঁ যে নতুন আপডেট তেনেকৈ কোনো অহা নাই মোক ইমেইল কৰি আছে নতুন আপডেট মই দিনটো লাগিয়ে আছোঁ চাইছোঁ নতুন ইমেইল মানে নতুন আপডেট অহা নাই কিন্তু এটা কথা ঠিক তোমালোকে যে যি সুধি আছা কেঞ্চেল হোৱাৰ চান্স আছেনে কেঞ্চেল হোৱাৰ চান্স আছেনে কেঞ্চেল হোৱাৰ চান্স আছে তোমালোকে বহুতে কৈছে তই এইবোৰ কৰি লাভ নাই কেঞ্চেল নহয় কোনোপধ্যে কিন্তু কেঞ্চেল হোৱাৰ চান্স আছে চোৱা বৰ্ড অসমৰ বৰ্ডেও মানে মেইন চেণ্ট্ৰেলে কি কৈছে যে সেইখিনিক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ সোনকালে যিখিনি HS আৰু HSLC ষ্টুডেণ্টখিনি আছে HSLCৰ ষ্টুডেণ্টখিনিক ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিবলৈ কিন্তু ভেকচিনেশ্যন HSৰখিনিয়ে হয়তো কাৰোবাৰ 18 বছৰ আপ হৈছে এই কোভিচিলে হওক কোভেক্সিনটো বেছিকৈ লৈছে সেইটো পাই যাব কিন্তু যিখিনি 18 বছৰ তলৰখিনি আছে তেওঁলোকৰ এই ভেকচিনেশ্যনৰ এতিয়ালৈকে ইণ্ডিয়াত সেইটো ভেকচিন অহাই নাই আছে 12 বছৰ ওপৰত ল'ব পৰা ভেকচিন আছে কিন্তু ইণ্ডিয়াত সেইটো নাই গতিকে এতিয়ালৈকে চিয়'ৰ হোৱা নাই যে পৰীক্ষাটো হ'বই কাৰণ চেণ্ট্ৰেলেও কৈছে যে আগতে ষ্টুডেণ্ট আৰু টিচাৰখিনিক ভেকচিনেশ্যনৰ ব্যৱস্থা কৰক তাৰপিছতহে পৰীক্ষা টিচাৰখিনিতো হৈ গ'ল কিন্তু HSLC যিখিনি ষ্টুডেণ্ট আছে সেইখিনিৰ কাৰণে 12 ইয়েৰৰ যিখিনি ওপৰ তাতকৈ এবভখিনিৰ কাৰণে ভেকচিন আছে কিন্তু আমাৰ ইণ্ডিয়াত নাই এতিয়ালৈকে সেইখিনি নোহোৱালৈকে কোনো একো কৰিবই নোৱাৰে আৰু বহুতে কৈছে যে যিখিনি কোনেও নাই বিচৰা এক্সাম কেঞ্চেল হোৱাটো তহঁতি এনেই ভিডিঅ' বনাইছোঁ তেওঁলোকক কৈছোঁ চোৱা অসমত ধৰি লৈছোঁ 3 লাখ ষ্টুডেণ্ট মেট্ৰিকৰ ষ্টুডেণ্ট আছে 3 লাখ HSLC মানে HSৰ ষ্টুডেণ্ট আছে তাৰে ভিতৰত 6 লাখ টোটেল 6 লাখৰ ভিতৰত 3 লাখ মানে হ'লেওতো বিচাৰি আছে বাকী 3 লাখৰ কথা বাদ দিয়া 3 লাখো কম এমাউণ্ট নহয় তেওঁলোকে বিচাৰিছে কি কেঞ্চেল হোৱাটো আৰু মই এটাই অনুৰোধ বাহিৰৰ ইউটিউবাৰবোৰে বাহিৰৰ ডাঙৰ এতিয়া যিহেতু এতিয়া ডিজিটেল মাধ্যমটো বেছিকৈ হৈছে ছ'চিয়েল মিডিয়া মেইন গতিকে যিখিনি বাহিৰৰ ডাঙৰ ইউটিউবাৰ আছে অনুৰাগ ত্যাগী ছাৰহঁতে আমাৰ কাৰণে অসমৰ কাৰণে চিন্তা কৰিছে কিন্তু অসমৰ যিখিনি ইউটিউবাৰ আছে ডাঙৰ তেওঁলোকে ইনে ধৰ এদিন অকণমানকৈ মতামতটো দিছে কিন্তু এটা স্পেচিয়েলি ভিডিঅ' বনাই দিয়ক যাতে তেওঁলোকৰ যিহেতু বহুত মানুহে চায় তেওঁলোকক ষ্টুডেণ্টও চায় যদি ষ্টুডেণ্ট 6-7-8 লাখ ষ্টুডেণ্ট আছে তেওঁলোকৰ 7-8 লাখ ছাবস্ক্ৰাইবাৰৰ ভিতৰত 1-2 লাখটো হ'ব ষ্টুডেণ্টে এতিয়া তেওঁলোকে ষ্টুডেণ্টে ভিডিঅ' চাই তেওঁলোকৰ ভিউজ বঢ়ালে অনুৰাগ ত্যাগী ছাৰো অথনি কৈছে ভিউজ বঢ়ালে কিন্তু এতিয়া তেওঁলোকে এতিয়া সহায় কৰা নাই কাকো সেইটোৱে কৈছোঁ আৰু আপডেট মানে কি সেইটোৱে কথা আজি 25 তাৰিখত যিটো এতিয়ালৈকে কোনো অফিচিয়েল অহা নাই আহিলে জানি থোৱা আৰু কৈ দিছে যে 5 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা শেষ কৰিব লাগিব পৰীক্ষা পাতিৰ ৰিজাল্ট মানে বহি চাই 5 ছেপ্টেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব নহ'লে 11th পঢ়া তোমালোকৰ কমপ্লিট নহ'ব 11th নহ'ব বা HSৰখিনিয়ে হৈছোঁ তেওঁলোকৰ ইউনিভাৰ্চিটি যাব বহুত বা যিকোনো তেওঁলোকৰ ডিগ্ৰী লেভেলৰ মাষ্টাৰ্ছৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম হৈ যাব ডিগ্ৰীখিনিৰ কাৰণে সেইটো কাৰণে 5 ছেপ্টেম্বৰ আগত পৰীক্ষা পাতিব লাগিব মানে পাতি শেষ কৰিব লাগিব আৰু জুনততো এতিয়া নাই পৰিস্থিতি মানে হোৱাৰ আশাই নাই জুলাইৰ ভিতৰত পৰীক্ষাটো পাতি শেষ কৰিব লাগিব কিন্তু এতিয়া যদি ভেকচিনে নলয় তেতিয়াহ'লে কি হিচাপত পৰীক্ষা দিবলৈ যাব বহুতে এতিয়া কৈছে আজি আগৰ ভিডিঅ'টোতো ক'লোৱে বহুত দল সংগঠনে এতিয়া কৈছে পৰীক্ষা পাতক কৰোণা হোৱাখিনিৰ মানে বেলেগকৈ ৰুমত ব্যৱস্থা কৰক কৰোণা যিখিনি পজিটিভ ওলাইছে তেওঁলোকেহে জানে সেই সময়ছোৱাত মানুহ এটা ভালকৈ থিয় হৈ থাকিব নোৱাৰে এতিয়াতো এইবাৰ বেছিকৈ অক্সিজেনৰ অভাৱ আৰু কেনেকৈ পৰীক্ষা দিবলৈ যাব ষ্টুডেণ্টখিনি এতিয়া মোক বহুতে কৈছে তই ষ্টুডেণ্টখিনি মাথা গৰম কৰিছ চোৱা মই তোমালোকক বাৰে কৈছোঁ তোমালোক পঢ়ি থাকা এতিয়া দিনততো তোমালোক চব টাইমত নোপোৱা মই সেইটো কাৰণে ভিডিঅ' দিওঁ হয় ৰাতিপুৱা দিওঁ 9-10টা বজাত সেইটো সময়ত চব ফ্ৰী হৈ থাকে বা ইমানটো টাইমত দিওঁ কিন্তু বাকী সময়কণ তোমালোকে পঢ়ি থাকা কাৰণ ঠিক নাই কি হয় কিন্তু তোমালোকক মই অকল আপডেটখিনিহে দি আছোঁ আজি সেইটোৱে আপডেট আছিলে যে ভেকচিন নোলোৱাকৈ এতিয়া যিমান দেখিছোঁ পৰীক্ষা দিয়াটো সম্ভৱ নহয় আৰু চৰকাৰেও কৈছে মোদীৰ মতেতো মোদী ডাঙৰীয়াৰ মতে পৰীক্ষা কেঞ্চেলে কৰিব লাগে কিন্তু আৰু যিহেতু চেণ্ট্ৰেলৰ কথা বেলেগ CBSE তেওঁলোকৰ চেণ্ট্ৰেলে যি ডিচিশ্যন ল'ব চব ষ্টেটৰ CBSE বৰ্ডৰখিনিয়ে মানিবই লাগিব কিন্তু ষ্টেটৰ যিখিনি আমাৰ আছাম বৰ্ড আছে তেওঁলোকে ইণ্ডিভিজুৱেল তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰে এতিয়া তেওঁলোকে কি সিদ্ধান্ত লয় সেইটোহে আচৰিত হ'ব যদি এই পৰিস্থিতিত যদি পৰীক্ষা পাতোঁ বুলি কয় এতিয়া পাতিম বুলিতো পৰাপক্ষত কৈ আছে তাকো কৈ আছে পৰিস্থিতিটো ভাল হ'লেহে জুলাই মানৰ ভিতৰত পাতিব যদি পৰিস্থিতি বেয়া হয় তেতিয়াতো পৰীক্ষা হোৱাৰ একো সম্ভাৱনাই নাই সেইটো কাৰণে ছত্তীশগড় বৰ্ডক ফ'ল' কৰাই বেষ্ট আছে তেওঁলোকে যিহেতু তেওঁলোকে পৰীক্ষা দি দিছে এসপ্তাহৰ ভিতৰত মানে পেপাৰ দি দিব এসপ্তাহৰ ভিতৰত কৰি পেলানি ঘৰত কৰি যি মুঠতে হওক জমা দিবলৈ তাৰ ভিত্তিত যাতে এনেই পাছ কৰি দিব নেকি সেইটোৰ ভিত্তিত নাম্বাৰ কৰি পাছ কৰি দিব আৰু বহুতে কৈছে চবেই কিতাপ পাছ হ'ব যিবোৰ অকণমান কনচেপচুৱেল কুৱেশ্যন দিয়ক আৰু যিখিনিয়ে ভাবিছে যে এতিয়া আজি মোৰ ভিডিঅ'তে বহুতে বিচাৰিব পৰীক্ষা হ'বলৈ তেওঁলোকৰ কাৰণে লাগিলে পিছত পাতি দিয়ক তেওঁলোকেও ঠিকে কৈছে গোটেই বছৰটো পঢ়িছে তেওঁলোকৰ কাৰণে পিছত পৰীক্ষা পাতি দিয়ক যেতিয়া পৰিস্থিতি ঠিক হ'ব তেওঁলোকৰ পৰীক্ষা পাতি দিয়ক তেওঁলোকে নিজৰ পৰীক্ষা দিব কি নম্বৰ পালে সেইটো হিচাপত তেওঁলোকে লওক বাকী
বাকী চবটোতো ডক্টৰ ইঞ্জিনিয়াৰ বনিবলৈ নাযায় কিছুমান বেলেগ বেলেগ কামত যাব কোনোবা আৰ্টিষ্ট ডান্সাৰ কোনোবা এক্টৰ বনিব কোনোবা হয়তো আজিকালি ইউটিউব প্ৰফেশ্যন আছে ইউটিউবাৰ বনিব কোনোবা ফটোগ্ৰাফাৰ বনিব ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ বনিব চবটোতো হেৰি নহয় ডক্টৰ ইঞ্জিনিয়াৰ নহয় যে তেওঁলোকৰ পূৰা হেৰিয়ে ডিপেণ্ড কৰিব সেইটো কাৰণে তেওঁলোকক যিহেতু HSLCৰ মাৰ্কশ্বিটখনে একো ডিপেণ্ড নকৰে সেইটো কাৰণে কেঞ্চেল কৰি দিয়াটো বেষ্ট হ'ব ডক্টৰ ইঞ্জিনিয়াৰ চব নবনে এটা কথা জানি থওক 100ৰ ভিতৰত 20টাহে ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে যাব 80টা নৰ্মেলখিনি সেইখিনিলৈ চাই যদি পৰীক্ষাটো কেঞ্চেল কৰি দিয়ে বেষ্ট হ'ব আজিলৈ ইমানেই যদি নতুন